friend, welcome to my channel Sunita Vlogs 1. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি দীপালীহঁতৰ ঘৰলৈ গৈ আছোঁ। সো ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া গৈ আছোঁ দীপালী ঘৰলৈ খোজকাঢ়ি কাঢ়ি। দীপালীয়ে আমাক নিব আহিছে আৰু আমি খোজকাঢ়ি গৈছোঁ। সেইকাৰণে আমাক আজি দুইটা ঠেঙেৰে খোজকাঢ়াই নিছে। স্বাস্থ্য ভালে থাকে বোলে খোজকাঢ়ি গ'লে, সেইকাৰণে ৰ'দতে আৰু ছাতি মেলি গৈ আছোঁ। এতিয়া আমি এই ৰূপালী আৰু বীণাও গৈ আছে দেই। বামুণী মৈদামৰ পৰা তোমালোকৰ ৰুম কিমান ডিষ্টেঞ্চ আছে? 1.5 কিলোমিটাৰ। আজি আমি 1.5 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ দেই। ইয়াৰ পৰা বোলে দীপালীয়ে টেম্পু লৈ যায়, তাৰপিছত আৰু পাহাৰ উঠিম আমি। ইজি হয় সেইটো দিয়ে নিয়া পাই। এতিয়া ওপৰত উঠি যাব লাগিব ন, সেইকাৰণে। কি ষ্টেপ আছে নেকি? ষ্টেপ পাবা কোনটোত ইজি? মানে তুমি আহি থাকা ন, তেতিয়াহ'লে ষ্টেপ দিয়ে ব'লা। আমি তেতিয়াহ'লে এইটোত যাওঁ এতিয়া, ষ্টেপে ষ্টেপে। অ'কে। পালো না? ইয়া ফাইনেলি আমি দীপালী ঘৰ আহি পাইছোঁ আৰু এতিয়া ষ্টেপত ভৰি দিছোঁ মানে। ফাইনেলি আমি এতিয়া দীপালী ঘৰ আহি পালোঁ। পাহাৰ একদম উঠি আহি পাইছোঁ। লক খুলিব আৰু আমাক ভিতৰত লৈ যাব। ফাইনেলি ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ আৰু ফেনখন এতিয়া চলাই দিব লাগে আৰু ন দীপালী। আমি পাহাৰৰ মাজতে আছোঁ। আমি মধুৰিআম আৰু কাবেলি বুট খাম গৰমত। মনো বিজি, বিনা খোৱাত বিজি। আমাৰ আজি খানা আছে, সেইকাৰণে আমি ৰেডি কৰি আছোঁ বস্তুবোৰ। আমাৰ আজি দীপালী ঘৰত খানা চলিব। দীপালী আজি খানাত কি আছে? আজি পনীৰ, বিলাহী টক আৰু তাৰপিছত ধুন্দুলি আলু ভাজি আৰু চাটনি, বুটৰ চাটনি। আজি খানা বনি আছে। এতিয়া পনীৰ ফ্ৰাই কৰি আছে। পনীৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া আলুৱে আৰু বুটে ভাজি ল'ব, তাৰপিছত বিলাহী আৰু পনীৰ দিব। এতিয়া আমি অলপমান গান শুনো। এইটো আমাৰ টাফিন। এতিয়া ভাত বনাই আছে। ভাত বাঢ়ি ৰেডি কৰা আছে, এতিয়া খাব লাগে। আমাৰ এতিয়া খানা খাবলৈ হৈ গ'ল, খানা ৰেডি আছে। আমি এতিয়া ভাত খাওঁ। খাবলৈ বহিছোঁ আৰু এতিয়া খাবলৈ আৰম্ভ কৰিম বুলি। কিমান টেষ্টি। এতিয়া আমি দীপালীহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। বাই বাই। দৌৰ লগ কৰা।
আৰু এতিয়া আমি যাওঁ ব'লা। দীপালীয়ে আমাক এতিয়া আধা বাটৰ পৰা এৰি থ'ব। বাই বাই। এতিয়া দীপালীয়ে আমাক লগ এৰিছে আৰু থেংক ইউ দীপালী, ইমান ধুনীয়াকৈ খানা বনাই খোৱাৰ কাৰণে। এতিয়া আমি খোজকাঢ়ি ৰুমলৈ গৈ আছোঁ। আমি এতিয়া ৰুম আহি পাই গ'লোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই গাইজ।